হাই গাইছ, আজি মই ফুৰিবলৈ আহিছোঁ মানে গুৱাহাটী গৌচালা বুলি কয়। আৰু গুৱাহাটী গৌচালাত আজি মেলা আছে, মেলাৰ প্ৰগ্ৰেম আছে, হোলী প্ৰগ্ৰেম আছে আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হৈ থাকে তাত। আৰু তাত বিভিন্ন মন্দিৰ আছে, আপোনালোকক দেখাম সকলোবোৰ। টাইম সুবিধা পালে দেখাম। আৰু তাত গৰু আছে, বোলে গৰু মাতা ইমানেই আছে 1600 আছে। বহুত ধুনীয়া দেখিবলৈ। আৰু আপোনালোকক দেখাবলৈ মই গৈ আছোঁ। ভাল লাগিলে আপোনালোকে ক'ব, মন্তব্য দিব আৰু কমেণ্ট কৰিব, আৰু বেয়া লাগিলেও জনাব। নতুনকৈ বনোৱা হৈছে আৰু সেইটো আপোনালোকক মই দেখাব লৈছোঁ ভিডিঅ' যোগেদি। বিশেষকৈ বহুত সুন্দৰ জেগা হয়, আপোনালোকে চব গুৱাহাটী গৌচালা বুলি কয়। ইয়াত বিভিন্ন জেগাৰ পৰা মানুহ আহে, সেইবিলাক আহি মন্দিৰ দৰ্শন কৰে আৰু গৌচালাত যিমান গৰুক আছে দানা দিয়ে আৰু ৰুটি দিয়ে, ঘাঁহ দিয়ে, বিভিন্ন ধৰণৰ আশীৰ্বাদ লয় গৰু মাতাৰ পৰা। এইটো ৰাখে, ইয়াত গৰুবোৰক বহুত চাফা কৰি ৰাখে আৰু চফা কৰি ৰাখে। তেওঁলোকক ইয়াত ধুনীয়াকৈ সুৰক্ষা হিচাপে ৰখা হৈছে গৌচালা গৈ। চাওক আপোনালোকক দেখাবলৈ পাই ভাল লাগিছে। বিশেষকৈ গৰু মাতাসকলে বহুত মৰম কৰে আৰু সকলো ৰাইজ আহি ইয়াত দানা দিয়ে আৰু ৰুটি দিয়ে, আশীৰ্বাদ লয়। বহুত সুন্দৰকৈ ৰখা হৈছে। আপোনালোকক যিমান গৰু আছে মই চব দেখাই আছোঁ, চাই যাব। গৰুকে চব গৰু পোৱালি হয়, বেছি দিন ধুনীয়া গৰু আছে, চব দেখাই আছোঁ। যিমান ঘৰ আছে এই ঘৰবিলাকত যিমান ঘৰ আছে এই ঘৰ প্ৰত্যেকটো ঘৰতে গৰু আছে। গৰু মানে প্ৰত্যেকক গৰু গোহালি বুলি কয়। বিশেষকৈ আমি যেনে গোহালি বুলি কওঁ, তেওঁলোকে ধুনীয়াকৈ একদম পকা ঘৰ বনাই ধুনীয়াকৈ ৰাখিছে তেওঁলোকক। আৰু মানুহ যেনেকৈ থাকে তেনেকৈ ৰখা হৈছে তেওঁলোকক। এইবিলাক গৰুত দিয়ে 24 ঘণ্টা তেওঁলোকে কাম কৰি থাকে। বিশেষকৈ তেওঁলোকে গৰু মাতাৰ কাৰণে কিমান গৰু আছে ইয়াত এতিয়া টোটেল? 1000 का ऊपर का है। ठीक है। मैं पहले तो हम तो 9000 ऐसा सुना थे दूसरा लोग का आवाज़ से। তেওঁলোকে দেখে কি ধুনীয়াকৈ চাফ, কিমান দানা আছে, চব কিমান দানা আছে গৰুৰ কাৰণে, কিমান দানা ৰাখি থৈছে তেওঁলোকে। তেওঁলোকক কিমান চাফ চাফাই কৰি থোৱা হৈছে। চব গৰুক দানা দি আছে, গৰু মাতাক তেওঁলোকে ৰুটি খুৱাইছে চব। বহুত মৰম লগা হয়, খুৱাই আছে চব। তেওঁলোকক ৰুটি খুৱাই, প্ৰসাদ খুৱাই, চানা খুৱাই, বহুতে খুৱাই গৰু মাতাৰ পৰা আশীৰ্বাদ লোৱা হয়। তেওঁলোকক কিবা আশা পূৰণ যদি আগবঢ়াই থোৱা হয় গৌচালালে, তেওঁলোকৰ আশা পূৰণৰ কাৰণে তেওঁলোকে আহি ইয়াত আশীৰ্বাদ লয় বিশেষকৈ তেওঁলোকৰ পৰা। আৰু সেইবিলাক সফলো হয়, সুফলো পায়। তেওঁলোকে যিটো মনৰ আশা লৈ আহে, তেওঁলোকে গৌচালাত আহি তেওঁলোকে গৰুক বা গৰু মাতাক তেওঁলোকে ভোজন কৰায়। মই ৰাতিপুৱাই আহি এইজোপা কি কিছুমান আমি আহঁত গছ বুলি কওঁ, কিছুমান বটগছ বুলি কয়, আহি মই ইয়াত আহঁত গছৰ তলত মই আহি চাকি জ্বলাওঁহি। প্ৰায় আহোঁ মই সপ্তাহত 2-3বাৰকৈ আহি ইয়াত ময়ো আশীৰ্বাদ বা বিচাৰোঁ ভগৱানৰ ওচৰত মনৰ আশা পূৰণৰ কাৰণে আশীৰ্বাদ আৰু ধূপ চাকি জ্বলোৱা হয়। মই সদায় এইকণ জেগাতে চাকি জ্বলাওঁ, এইকণ মোৰ জেগাকণ গৌচালাত আছে।